তেতিয়াহ'লে ইয়াৰ চাৰিটা অপশ্যন মানিব। আমাক প্ৰথমতে যি দিয়া আছে আমি লিখি লওঁ। কুৱেশ্যন নম্বৰ 7 আমাক দিয়া আছে ত্ৰিভুজ ABC given। আমাক কি দিয়া আছে ত্ৰিভুজ ABC AD আৰু CA AD আৰু CA উন্নতি দুটালে কি কৰিছে P বিন্দুত লাগে যে তোমালোকে অপশ্যনবিলাক লিখি লওঁ। এইটো লিখি লওঁ, মই প্ৰমাণ কৰিব লাগে যে এইকেইটা লিখি আছো, সবে লিখি লওঁচোন। কুৱেশ্যন নম্বৰ 1 আৰু গোটেইকেইটা একেবাৰে কৰিব লাগিব। গোটেইকেইটা একেবাৰে কৰিম, ইমান টান নহয়, একদম সহজ, দুটাকে এংগেল দেখালে হৈ যায়। এক নম্বৰত আছে ত্ৰিভুজ AEP সদৃশ ত্ৰিভুজ CDP। প্ৰথমতে AP আমাৰ কুৱেশ্যন নম্বৰ 7 কি কোৱা হৈছে ত্ৰিভুজ ABC আৰু ADCE উন্নতি দুডালে পৰস্পৰে P বিন্দুত যদি ছেদ কৰে তেতিয়াহ'লে আমাৰ এই চাৰিটা যে অপশ্যন আছে এই চাৰিটা নম্বৰ 1 2 3 4 আমি এই চাৰিটাকে সদৃশ দেখাব পাৰো। সদৃশ দেখুৱাৰ চৰ্ত হৈছে কি সাপেক্ষে আমি সদৃশ দেখাব পাৰো S S S। নহ'লে তোমাৰ তিনিটা বাহু সমান হ'ব লাগিব, নহ'লে তোমাৰ দুটা বাহু এটা কোণ সমান হ'ব লাগিব, নহ'লে তোমাৰ A স্বীকাৰ্য মানে তিনিটা কোণ সমান হ'ব লাগিব বিপৰীত ত্ৰিভুজৰ লগত, নহ'লে A হ'ব লাগিব। তোমাৰ দুটা কোণ দেখালেও তুমি ত্ৰিভুজ দুটা সদৃশ ক'ব পাৰা, তিনিটা কোণ দেখালেও ত্ৰিভুজ দুটা তুমি সদৃশ ক'ব পাৰা। কিন্তু বাহুৰ ক্ষেত্ৰত হ'লে তিনিটা বাহু মাষ্ট বি লাগিব, আৰু যদি এটা কোণ হয় আৰু দুটা বাহু হয় মাষ্ট বি দুটা বাহু আৰু এটা কোণ হ'ব লাগিব। আৰু কোণৰ ক্ষেত্ৰত যদি দুটা কোণ দেখুৱা তেতিয়াহ'লে ত্ৰিভুজ দুটা সদৃশ বুলি ক'ব পাৰিবা। ক্লিয়াৰ? ইয়াত আমি প্ৰথম নম্বৰটো আগতে আলোচনা কৰি লওঁ। ত্ৰিভুজ AEP আৰু ত্ৰিভুজ CDP। AEP এই ত্ৰিভুজটো আৰু ত্ৰিভুজ CDP এই ত্ৰিভুজ আৰু এই ত্ৰিভুজৰ লগত আমাক প্ৰথমতে সদৃশ দেখাব দিছে। আমি ত্ৰিভুজ দুটা লৈ লওঁ। আমি এতিয়া দেখাম প্ৰমাণ কৰিম। নাম্বাৰ 1 টো কি আছে ত্ৰিভুজ AEP আৰু ত্ৰিভুজ CDP। আমি যেহেতু এই ত্ৰিভুজ দুটাত হিসাব কৰিম গতিকে এই ত্ৰিভুজ দুটাৰ কোণ আৰু বাহু কাৰ কোনটো ল'লে এই তিনিটা স্বীকাৰ্যৰ মাজত এটা স্বীকাৰ্য আমাৰ গ্ৰহণযোগ্য হ'ব। কোনটো ল'ব পাৰো চোৱা AEP আৰু ত্ৰিভুজ CDP। এই এংগেলটো বিপৰীত কোণ হয়, অল্টাৰনেটিভ এংগেল। ইয়াৰ লগে লগে এইটো ইয়াৰ যিহেতু 90 ডিগ্ৰী ইফালে 90 ডিগ্ৰী হ'ব মানে সমকোণ, ইফালে 90 ডিগ্ৰী ইফালে 90 ডিগ্ৰী হ'ব। দ্যাট মিন্স বাই এংগেল E আৰু এংগেল D is 90 ডিগ্ৰী। এই কোণ আৰু এই কোণ বিপৰীত কোণ, আমি দুটা কোণ দেখালে ক'ব পাৰো সদৃশ হয়। ইয়াত দেখাম আমি এংগেল APE is equal to angle CPD কি হ'ব বিপৰীত কোণ। আৰু লগতে তোমাৰ কি হ'ব এংগেল E আৰু এংগেল D। APE আৰু CPD D। এংগেল E is equal to angle D, এইটো 90 ডিগ্ৰী যেহেতু লম্ব। ইয়াৰ পৰা আমি ক'ব পাৰো এতেকে ত্ৰিভুজ AEP সদৃশ ত্ৰিভুজ CDP কি স্বীকাৰ্য মতে AA স্বীকাৰ্য মতে। বুজি পাইছো না? নম্বৰ 2 কি আছে ABD ত্ৰিভুজ ABD ABD আৰু ত্ৰিভুজ CBE। এই ত্ৰিভুজ দুটাত আমাৰ সদৃশ দেখাব লাগে। ABD ক'ত ABD এইটো ত্ৰিভুজ আৰু CBE এইটো ত্ৰিভুজ। এই ত্ৰিভুজ দুটা চোৱা এংগেল E আৰু এংগেল D কমন। ইয়াত আমি ক'ব পাৰো D কোণ আৰু E কোণ সমান সমান।
এঙ্গেল ABD যেহেতু আগতে আছে D কোণ ইজ ইকুয়াল টু এঙ্গেল E কোণ 90 ডিগ্ৰী হ'ব ইয়াত আছে E ইয়াত আছে D so this is 90 ডিগ্ৰী আৰু ইয়াত চোৱা এঙ্গেল ABD আৰু এঙ্গেল CB মানে B কোণ দুটাতে আছে আমি চিত্ৰ নেদেখা এই ত্ৰিভুজটোৰ পৰা এই দুটা ত্ৰিভুজৰ পৰা চোৱা B কোণ কমন হল এঙ্গেল B is equal to এঙ্গেল B is common সদৃশ হৈ গ'ল না নাই হৈ গ'ল এতেকে ত্ৰিভুজ ABD সদৃশ ত্ৰিভুজ CBE কি শিকাৰ্য মতে A শিকাৰ্য মতে বুজি পাইছ না শিকাৰ্য মতে থিৰিটো কি আছিল কোৱেশ্চন নম্বৰ 3 ত্ৰিভুজ AEP আৰু ত্ৰিভুজ ADB এই দুটা ত্ৰিভুজ আমাক কি কৰিব লাগে সদৃশ দেখাব লাগে সো এঙ্গেল E আৰু এঙ্গেল D according to question and according to picture চিত্ৰ মতে এই দুটা 90 ডিগ্ৰী এঙ্গেল E ইফালে থাকক বা ইফালে থাকক D এইফালে থাকক বা এইফালে থাকক দুটা এঙ্গেলৰ মাজত E আৰু D যদি কমন কৰে দুটাই যেহেতু 90 ডিগ্ৰী আমি চিত্ৰ নেদেখাকৈ বা কোৱেশ্চন দেখি আমি আনসাৰটো কৰিব পাৰো হল ইয়াত আমি লিখিব পাৰো এঙ্গেল E is equal to এঙ্গেল D this equal to কিমান 90 ডিগ্ৰী সো A আৰু A দুটাতে আছে কমন মানে তুমি যদি চিত্ৰটো লোৱা AEP এই কোণ আৰু ADB ইয়াত এই কোণটো কমন হয় না নাই E কোণ আৰু D কোণ যেহেতু 90 ডিগ্ৰী আগৰ পৰা আছে আমি জানো এটো লম্ব বা উন্নতি থাকিলে তাতে 90 ডিগ্ৰী থাকে ইয়াৰ পৰা আমি লিখিব পাৰো এঙ্গেল A is equal to এঙ্গেল A কি কমন আমি ইয়াত চোৱা 90 ডিগ্ৰী দুটা এঙ্গেল যদি 90 ডিগ্ৰী দেখাও তাৰ পিছত এটা কোণ চিত্ৰৰ পৰা ক'ব পাৰো ইয়াতো A আছে ইয়াতো A আছে A কমন থাকিবই দুটা ত্ৰিভুজ যেহেতু A আছে সো A কমন E আৰু D 90 ডিগ্ৰী ইয়াৰ পৰা আমি ক'ব পাৰো ত্ৰিভুজ AEP সদৃশ ত্ৰিভুজ ADB কি শিকাৰ্য মতে AA শিকাৰ্য মতে টান পাইছো নেকি শিকাৰ্য মতে সিমিলারলি আমি 4 নম্বৰটো কৰিব পাৰো 4 নম্বৰটো কৰিম 4 নম্বৰটো তোমালোকে কৰিবা সেম তাতে D আৰু E এঙ্গেলটো 90 ডিগ্ৰী হ'ব আৰু তোমাৰ দুটা থাকিব 4 নম্বৰটো কি আছিল তোমাৰ PDC আৰু ABE ইয়াৰ মাজত BEC C কোনটো কমন হ'ব D আৰু E তো 90 ডিগ্ৰী আছে মিলি যাব বুজি পাইছা না 4 নম্বৰটো হোমৱৰ্ক দে